বন্ধুসকল আজিকালি এটা কমন কথা সকলোৰে মুখত শুনিবলৈ পোৱা গৈ আছে যে ভোটনো কাক দিম। কিছুমানে কৈ আছে আকৌ এবাৰ মোদী চৰকাৰক, অইন কিছুমানে কৈ আছে মোদী হটাওক দেশ বচাওক। ফেচবুক, হোৱাটছএপ, টুইটাৰ ইত্যাদি সকলো ছ'চিয়েল মিডিয়াত এই বিষয়টো পুৰা ফালি আছে। ভিডিঅ' শ্বেয়াৰ হৈ আছে আৰু পোষ্টসমূহ শ্বেয়াৰ হৈ আছে। কিন্তু ইয়াৰে মাজত মই আপোনালোকক এটা কুৱেশ্যন কৰোঁ যে আপোনালোকে সঁচাই ভাবে নেকি যে লোকসভা নিৰ্বাচনত আমি হ'বলগীয়া পিএমজনক ভোট দিম? দৰাচলতে লোকসভা নিৰ্বাচনত আমি পিএম কেণ্ডিডেটজনক ভোট নিদিওঁ। চ' বহুতে এই কথাবোৰ ভালদৰে নাজানে। চ' টেনশ্যন নল'ব গাইজ, আজি মই সকলোকে ডিটেইলছত জনাম আপোনালোকক লোকসভা নিৰ্বাচনী আৰু লোকসভাৰ বিষয়ে। নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল দা আল্ট্ৰা ইউটিউবলৈ। চ' উইদাউট ৱেষ্টিং এনি মোৰ টাইম, লেটছ গো ফৰ ইট। চ' বন্ধুসকল, ভাৰত হৈছে এখন গণতান্ত্ৰিক দেশ আৰু ইয়াৰ চৰকাৰ ভাৰতীয় জনতাই নিৰ্বাচন কৰে ইলেকশ্যনৰ দ্বাৰা। চ' বহুতে ইয়াৰ বিষয়ে ভালদৰে নাজানে। প্ৰথম কথা হৈছে লোকসভা নিৰ্বাচনো কি আৰু ইয়াৰ দ্বাৰা কেনেকৈ এজন পিএম নিৰ্বাচন কৰা হয়। বহুতে ভাবে এই নিৰ্বাচনত আমি পিএমজনক ভোট দিওঁ, কিন্তু আমি ভোট দিওঁ অৰ্থাৎ সাধাৰণ জনতাই লোকসভা নিৰ্বাচনত ভোট দিয়ে লোকেল MP বা মেম্বাৰ অফ পাৰ্লিমেণ্টজনক। আনহাতে লোকসভাত মুঠ আসন থাকে 543খন আৰু গোটেই ভাৰতবৰ্ষৰ পৰা 543জন MP নিৰ্বাচন হৈ সেই আসন গ্ৰহণ কৰে। এটা পলিটিকেল পাৰ্টি জয় হ'বলৈ 272জন MP জয় হ'ব লাগিব নিজৰ এলেকাৰ পৰা। চ' জয় হোৱা পলিটিকেল পাৰ্টিটোৰ পৰা MP সকলে লগ হৈ শেষত এজন PM নিৰ্বাচন কৰে। যিকোনো কামৰ বাবে আমি গৈ MP জনক ক'লে MP জনে চৰকাৰক ল পাছ কৰি সেই সমস্যাৰ সমাধান কৰিব। তাতে ডাইৰেক্ট PMক গৈ আমি সাধাৰণ জনতাই সমস্যাৰ সমাধান বিচাৰিব নোৱাৰোঁ। সেইবাবে বন্ধুসকল, লোকসভা নিৰ্বাচনত PM নহয় MP চাইহে ভোট দিব লাগে, যাতে আপোনালোকৰ উন্নয়ন হয়। এই MP চিলেক্ট কৰোঁতে আমি চাব লাগিব যে MP-জন এডুকেটেড হয় নে নহয়। MP চিলেক্ট কৰিব লাগিব আমাৰ উন্নয়নৰ বাবে, যাতে পিছত ভোটত জয়যুক্ত হৈ তেখেতসকলে আমাৰ প্ৰতি গুৰুত্ব দিয়ে আৰু আমাৰ উন্নয়নৰ বাবে কাম কৰে। চ' বন্ধুসকল, যিহেতু লোকসভা নিৰ্বাচন 5 বছৰৰ মূৰত এবাৰহে আহে, আশা কৰোঁ আপোনালোকে ঘৰত হাত খাপতি বহি নাথাকি নিজৰ অধিকাৰ গ্ৰহণ কৰি ভোট দিবলৈ যাব আৰু উচিত MP অৰ্থাৎ মেম্বাৰ অফ পাৰ্লিমেণ্টজনক নিৰ্বাচন কৰিব। কাৰণ বন্ধুসকল, এইটো হৈছে আপোনালোকৰ অধিকাৰ আৰু এই অধিকাৰ যদি আপোনালোকে আজি ইউজ নকৰে তেতিয়াহ'লে পিছত গৈ আপোনালোকে চৰকাৰক দুখ দিলে লাভ নহ'ব। চ' বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে কিবা অলপ শিকিবলৈ পালে, আৰু যদি আপোনালোকে ভিডিঅ'টো হেল্পফুল পালে তেতিয়াহ'লে প্লিজ লাইক বটনটো টিপি থ'ব। আৰু বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে তেন্তে প্লিজ শ্বেয়াৰ কৰিব, আপোনালোকৰ বন্ধু বান্ধৱৰ লগত প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব। যদি আপোনালোকে আমাৰ ফেচবুক পেজটো বৰ্তমানলৈ লাইক কৰা নাই, ফ'ল' কৰা নাই, তেন্তে প্লিজ তলত যাওক আৰু আমাৰ ফেচবুক পেজটো লাইক কৰক, ফ'ল' কৰক, আৰু সেই পেজটোত আমি আমাৰ চেনেলৰ সকলোসমূহ আপডেট দি থাকিম। আৰু যদি এই ভিডিঅ'টোত কিবা আপোনালোকৰ কমেণ্ট কৰিবলগীয়া থাকিল তেন্তে তলত গৈ প্লিজ কমেণ্ট কৰিব। চ' আজিলৈকে সামৰিলোঁ, ধন্যবাদ।